বন্ধুসকল আজিকালিৰ দিনত বেছিভাগ ল'ৰা ছোৱালীয়ে ইউটিউবাৰ হ'বলৈ চেষ্টা কৰে আৰু এজন ডাঙৰ সেলিব্ৰিটি হোৱাৰ কথা ভাবে কিন্তু 100%ৰ 10 বা 5%হে সাকসেস হ'ব পাৰে এই ইউটিউব জগতখনত ইউটিউবত ফেমাস হ'বলৈ ভাল কন্টেন্টৰ লগতে ধৈৰ্য শক্তিও লাগিব আৰু এই দিশৰ পৰা আমাৰ অসমখনো কম নহয় সো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অসমৰ 4জন আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ আৰু তেখেতসকলৰ বিষয়ে কিছু ডিটেইল দিম আৰু যদি আপুনি এজন ইউটিউবাৰ হ'বলৈ চেষ্টা কৰি আছে তেনেহলে এই ভিডিঅ'টো শেষলৈকে চাব কাৰণ এই ভিডিঅ'টোৰ পৰা আপুনি অলপ মোটিভেট হ'ব পাৰিব সো লেটস স্টাৰ্ট দা ভিডিঅ' উইথাউট ডিলে নাম্বাৰ 4 বন্ধুসকল আমাৰ অসমৰ নাম্বাৰ 4 আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰজন হৈছে বিকাশ শক্তি এখেতৰ ইউটিউব চেনেলটোৰ নাম হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড বৰ্তমান সময়ত এই চেনেলটোত 9.68 লাখ সাবস্ক্ৰাইবাৰ আছে 18 এপ্ৰিল 2018 চনত এখেতে ইউটিউবত জইন কৰিছিল আৰু এই চেনেলটোত আপোনালোকে ৰাইড আৰু ভ্লগৰ ভিডিঅ' চাব পাৰিব নাম্বাৰ 3 আমাৰ অসমৰ এই ইউটিউবাৰজনক ক্ৰেজি ইউটিউবাৰ বুলি কোৱা হয় এই ইউটিউব চেনেলটোত আপুনি বেলেগতকৈ বেলেগ ক্ৰেজি ভিডিঅ' চাব পাৰিব এই চেনেলটোৰ অনাৰজনৰ নাম হৈছে সঞ্জয় বড়ো আৰু এখেতে হিন্দী ভাষাত ভিডিঅ' বনায় এই চেনেলটো 12 জুন 2019 চনত ক্ৰিয়েট কৰিছিল বৰ্তমান সময়ত এই চেনেলটোত 15.2 লাখ সাবস্ক্ৰাইবাৰ আছে নাম্বাৰ 2 ভয়েস আসাম এই চেনেলটোত আপোনালোকে কমেডি ভিডিঅ'বোৰ চাব পাৰিব এই চেনেলটো 20 জুন 2015 চনত ক্ৰিয়েট কৰিছিল বৰ্তমান সময়ত এই চেনেলটোত 19.9 লাখ সাবস্ক্ৰাইবাৰ আছে নাম্বাৰ 1ত আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰজন হৈছে ডিম্পু বৰুৱা বন্ধুসকল আপোনালোকে জানে ডিম্পু বৰুৱাৰ দুটা চেনেল আছে এটা ডিম্পু বৰুৱা আৰু এটা ডিম্পুজ ভ্লগ ডিম্পু বৰুৱা চেনেলটো 23 ফেব্ৰুৱাৰী 2012 চনত বনাইছিল আৰু ডিম্পুজ ভ্লগ চেনেলটো 23 জানুৱাৰী 2018 চনত বনাইছিল বৰ্তমান সময়ত ডিম্পুজ ভ্লগ চেনেলটোত 24.4 লাখ সাবস্ক্ৰাইবাৰ আছে আৰু ডিম্পু বৰুৱা চেনেলটোত 16.6 লাখ সাবস্ক্ৰাইবাৰ আছে বন্ধুসকল এই 4জনৰ ভিতৰত আপোনাৰ আটাইতকৈ কোনজন ফেভাৰিট ইউটিউবাৰ কমেন্টত জনাব মোৰ কিন্তু গোটেই কেজনে ফেভাৰিট আৰু এনেকুৱা ধৰণৰ অ্যামেজিং ভিডিঅ' চাবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধুসকল মোকো অলপ হেল্প কৰক মোকো অলপ এই ইউটিউব জগতখনক আগুৱাই নিয়ক থ্যাঙ্কস ফৰ ওয়াচিং